ফাইনেল বনাবলৈ আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ আৰু প্ৰথমতে আপোনালোকে দেখা পালে সৰু ক্লিপ এটা আছে আজি দৰাক হালধি লগাই থকা হৈছে আৰু আজি ভিডিঅ' ধামাকা ভিডিঅ' একেলগে চাব আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে ইছলাম ধৰ্মৰ লোকসকলৰ বিয়াত কেনেকৈ কি কৰা হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' চাই থাকিব আজি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি কৰি দিব তো আজি ভিডিঅ' আৰম্ভণি কৰিম যেহেতু অহাকালি পাৰ্টি আছে আৰু পাৰ্টিৰ বাবে সকলো ৰেডি হৈ আছে এইফালে দেখা পাইছে ব্ৰইলাৰ কাটি আছে মাছ কাটি আছে আৰু এইফালে চৌকাত কেৰাহী তুলি দিয়া হৈছে যিহেতু অহাকালিলৈ পাৰ্টি হ'ব আৰু পাৰ্টিৰ বাবে সকলো ৰেডি হৈ আছে নিজৰ কাম সকলোৱে কৰি আছে বাকী চাই থাকক আৰু এইফালে আমাৰ এজনী বাইদেউ আছে বাইদেউ পুৰি বেলি আছে বাকী নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু ৰাতি ঠাণ্ডা সেইবাবে কিছু মানে জুইৰ ওচৰত বহি আছে জুই টাপ লৈ আছে তোমালোকে আজি প্ৰথমটো ডে বিয়া ঘৰত আৰু বিয়া ঘৰত প্ৰথমটো ডে প্ৰথমতে ৰাতিপুৱা শুই উঠি দৰাক গা ধুই মেলি তাৰপিছত আপোনাৰ দোৱা কৰা হৈছে আৰু সন্ধিয়াৰ পৰা আজি ৰিচিপশ্যন আৰম্ভণি হ'ব আৰু ৰিচিপশ্যন আৰম্ভণি হৈ গৈছে এইফালে মোৰ বন্ধু বহি আছে বন্ধুৱে ধুনীয়াকৈ দবাই আছে মানে খানা খাই আছে আৰু দেখা পাইছে প্ৰায় মানুহ আহি আছে আৰু এইফালে গেছ আহিছে সন্মুখত গেছ গম পাইছে মই কেমেৰা কৰি আছোঁ গেছ সন্মুখলৈ আহিছে আৰু আজি ৰিচিপশ্যন হ'ব অহাকাইলৈ দৰা কইনা আনিবলৈ চাব লগতে আমিও চাব লাগিব আৰু বাকী ক্লিপখিনি দেখুৱাই থাকিম আমি ফাইনেলি আহি পালোঁ কইনা ঘৰলৈ আৰু কইনা ঘৰলৈ আহোঁতে আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মই নিজে আপোনাৰ গাড়ী চলাবলগীয়া হৈছিলে সেইবাবে অকণমান অসুবিধা হ'ল ভিডিঅ' কৰোঁতে আৰু কইনা ঘৰলৈ আহি পালোঁ আৰু কইনা ঘৰ এতিয়া আহি পোৱাৰ পিছত এতিয়া আমাক নাস্তা দিলে নাস্তা খোৱাৰ পিছত আকৌ নিকা আৰম্ভণি হ'ব তাৰপিছত আমি ৰাতি ঘৰলৈ উভতি যাম Sama kita sudah sudah pernah ring doang kan,